হাই গাইজ, ৱেলকাম টু মাই চেনেল। এটা নতুন দিনৰ শুভকামনা। আজি ৰ'দটো বিৰাট একদম তামাম ৰ'দ দিছে গাইজ। এতিয়া পথাৰলৈ যোৱা নাই, পথাৰলৈ যাম ভাটিবেলাকে যাম। তথাপিও এতিয়া আহিছোঁ অলপমান বালি নিবলৈ। এই আপুনি দেখিছেনে গাইজ, ধুনীয়াকৈ অলপমান বালি লোড কৰি আছে আমাৰ ছাৰে। তাৰপিছত ছাৰ কেনে গৰম? অ' ছাৰ গৰমটো কেনেকুৱা হে? ছাৰ ময়ো এনেকুৱা গাড়ী এখন লৈ লওঁ নেকি হে? এখন লৈ লওঁ নেকি? কষ্ট কৰি খাব লাগিব হয় অসমতে নেকি? অসমতে বাহিৰত কিমান বাহিৰত যাবি ভাই, হয় নহয় কচোন? গতিকে বাহিৰত বেছিকৈ যাই থাকিব নোৱাৰা, ঘৰতে কিবা কিবি কৰি থাকিব লাগিব। এটা খবৰ এটা মানে, সেইটো যিটো দীঘল পুখুৰী দেখিছে গাইজ, সেই পুখুৰীটো আমাৰ লগৰ এটাৰে পুখুৰী হয়। তাৰ লগত কথা বতৰা পাতিব লাগিব, তেনেকৈ আৰু চলিব লাগিব আৰু মাছ বিক্ৰী হ'লেও। এনেকুৱাকৈ ডাঙৰ দীঘল এটা পুখুৰী খান্দি দিয়া যায়, তেতিয়া ধৰ মাছ পালনৰ এটা বিশেষ সুবিধা। মাছ পালন কৰিলেও বিশেষ এটা মানে ভাল ইনকাম এটা হয় গাইজ। গতিকে খেতি বাৰী যিটো মানে কৰা যায়, মাছৰ খেতি হওক বা ধানৰে খেতি হওক, যিহৰ খেতি নহয় গাইজ, খেতিৰ পৰা উৎপাদন ভাল হ'লে ইনকাম ভাল হয়। গতিকে সেই ইনকামটো যদি হয়, বিজনেছটো আৰু বেলেগকৈ বিজনেছ হ'লে, খেতি বাতি কৰিলেই ডাঙৰ এটা বিজনেছ হৈ যায়। গতিকে মানে বিজনেছ কৰিলে বহুত ধৰণৰ বিজনেছ আছে। খেতি বাতিও কৰিব পাৰে, ঘৰতে যদি মাটি বাৰী আছে ধুনীয়াকৈ পুখুৰী এটা খান্দি দিব পাৰে, লগতে ডাঙৰ কিছুমান ভাল খেতি কৰিব পাৰে। সেয়াই আৰু মানে কৰিব খুজিলে বহুত কিবা কিবি আছে, কিন্তু কৰিব খুজিব লাগিব, মানে কৰিব উৎসাহ জাগিব লাগিব নিজৰ মনত। আৰু সৰুৰ পৰা ষ্টাৰ্ট কৰক, সৰুৰ পৰা ষ্টাৰ্ট কৰিলে এদিন ডাঙৰ হ'ব পাৰি। গতিকে অসমৰ বাহিৰতহে যে টকা আছে, অসমত যে টকা নাই তেনেকুৱা কোনো কথা নাই। আমাৰ অসমতে সৰুৰ পৰা ষ্টাৰ্ট কৰিব পাৰি। গতিকে মোৰ লগৰ একেলগে আমি ডাঙৰ দীঘল হ'লোঁ। মোতকৈ অকণমান ডাঙৰ মোৰ ককাইদেউ এইটো, কিন্তু সিও এতিয়া ধুনীয়াকৈ বাহিৰতে আছিল, কিন্তু বাহিৰৰ পৰা আহি এতিয়া গাড়ী এখন ল'লে, অসমতে কিবা কিবি কৰি খাই আছে, খেতি বাতিও কৰে। তেনেকৈ আৰু গাইজ, তেনেকৈ চলিব পাৰি। আৰু বৰ্তমান মানে কি আৰু এনেকৈ বালি অলপমান নিব আহিলোঁ গাইজ, সেয়াই আৰু। গতিকে এনেকৈ সৰু সুৰাকৈ চলিব লাগিব আৰু, সৰু কথা গাইজ। এতিয়া আৰু মানুহটোক অলপমান হেল্প কৰি দিওঁ মই, মানে কি আৰু নিজৰ ঘৰৰে বালি যিহেতু অলপমান সহায়টো কৰিলে ভাল লাগিব, হয় নাই? আছে খাম হেৰি কিবা হেৰি ব্লগ বনাই আছে না, তাকে অলপমান ইয়াক ভিডিঅ' কৰি দিওঁ। সেইখিনি মানে চলি থাকিব লাগে, হয় নে নাই? সেই তাতে হৈ যাব এইখিনি, তই সেই তাতে টানি দি হৈ যাব। আমি আকৌ আহিব লগা হ'ল, কাৰণ মোৰ চেণ্ডেলযোৰ এৰি থৈ গৈছিলোঁ, আৰু এইফালে মানথুদাই হেৰি কি বুলি কয় বেলচাখন লৈ গৈছিলোঁ আমি ইয়াৰ পৰাই। কি হ'ব গাইজ, তেনেকুৱা হৈ যায় আৰু কেতিয়াবা আকৌ মই কিলো তেনেহ'লে গাইজ ব'লক আৰু এতিয়া ধান বান্ধিব যাব লাগিব গাইজ। অন্য এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজি সামৰিছোঁ। ৰাম ৰাম।